প্ৰথমতে গাব লৈছোঁ মোৰ একেবাৰে এটি নতুন গীত। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব মাধৱ চাম ব্লগছ। আৰু আপোনালোকে থাম্বনেইল আৰু ইন্ট্ৰ'ছে গম পাইছে যে আজি আমি ক'ত যাই আছোঁ। আজি আমি যাই আছোঁ হাজোৰ আমদিয়াত ফাংচন নেকিব দাক চাবলৈ। নেকিব দাৰ নতুন গান আহিছে দুটিমান, আৰু সেইকাৰণে গানটো কালি ৰিলিজ হ'ব। নেকিব দা নিজেই কৈছে, আৰু সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। আৰু সেইকাৰণে আমি হাজোৰ আমদিয়াত ফাংচনত যাই আছোঁ, আৰু তাতে আপোনালোকক ভিডিঅ'টো দেখুৱাই দিম যে আমি ডাইৰেক্ট ফাংচনত লগ পাইছোঁ বলক। তো এতিয়া আমি আহি পেলাই ফাংচন চাওক মাক আহি মানুহ হৈ গৈছে পূৰা। ইয়াত চাব পাৰে একবাৰ ধুনীয়া মানুহ হৈ গৈছে নেকি চাবৰ কাৰণে। আৰু এতিয়া আমি অলপ আগত দেখি পেলাই যাই পেলাই দেখুৱাই দি আছোঁ, পূৰা ফাংচনৰ আগত যাই দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ' একদম পূৰা স্ক্ৰীন নকলে শেষলৈকে চাই থাকক। আৰু এতিয়া মই বেছি নক'ব, আপোনাক ডাইৰেক্ট ফাংচন নেকিব দাইতে উঠিব ফাংচনৰ মঞ্চ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। গীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ অসমৰ শিল্পী নেকিব। প্ৰথমে উপস্থিত ৰাইজক নমস্কাৰ জনাইছোঁ, আৰু লগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মীক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে, আৰু ইমান ধুনীয়া এখন অনুষ্ঠান আপোনালোকৰ মাজত আকৌ চিনাকি কৰাই দিয়াৰ বাবে। বিশেষকৈ ধন্যবাদ জনাইছোঁ প্ৰকাশ দাক, মই একদম নিজৰ দাদা নিচিনা, আৰু আছোঁ প্ৰতিটো অনুষ্ঠানত তেওঁলোকৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। আৰু যিহেতুকে তেওঁলোকে প্ৰতিটো অনুষ্ঠানত বিচাৰে আমাৰ অসমৰ এটি জাতীয় সংগঠন, য'ত আমি সকলোৱে এটা গোট খাই এটা আজি অনুষ্ঠান ইয়াত পৰিৱেশন কৰিব আহিছোঁ। আশা কৰিছোঁ সকলোৱে সহযোগ কৰিব নে সকলোৱে সহযোগ কৰিলে হাত চকুৱে লাগে দুয়োকে একেলগে বঢ়িয়া। যিহেতুকে আৰু ভাল ভাল শিল্পী আছে, আহি আছে, ৰাকেশ আছে, মোৰ বন্ধু বিপ্লিনা আছে। ইমান ধুনীয়া এটা অনুষ্ঠান, খালি আপোনালোকে ধুনীয়াকৈ সহযোগ কৰিলে ভাল লাগিব। এই মাজে মাজে কোনোবা বাঁহৰ ফালে উঠি যায়, বাঁহত উঠি নাযাব দেই, পৰিলে বেয়া হৈ যাব হয়নে? কাৰণ কৰা বস্তু ছাত্ৰ সন্থা নাই, এনেকুৱা নিজে চাই চিতি থাকিলে ভাল হ'ব, সেইটো অনুৰোধ জনাইছোঁ। প্ৰথমতে গাব লৈছোঁ মোৰ একেবাৰে এটি নতুন গীত। এই গীতটো মই শ্বুটিং কৰিছোঁ ৰাজস্থানত প্ৰথমভাৱে, চেষ্টা কৰিছোঁ। এই মিউজিক ভিডিঅ'টো ৰিলিজ হ'ব ঠিক বিশ্বকৰ্মা পূজা আগদিনা 15 তাৰিখে, 15 ছেপ্টেম্বৰ। আশা কৰিছোঁ আপোনালোকে মৰম দিব। সেই গীতটি আজি প্ৰথম গাব লৈছোঁ। এই গীতটি লিখিছে মোৰ বন্ধু ৰেকিবুল, আৰু মিউজিক কৰিছে টিকেশ দা, আৰু কোৰিঅ'গ্ৰাফি কৰিছে হিন্দু। তো আশা আৰু দিগাংগানা মই একেলগে এক্টিং কৰিছোঁ। এটা বাহিৰত গৈ ভিডিঅ' শ্বুট কৰিছোঁ, চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে আপোনালোকে যাতে। কিন্তু যিয়ে নহওক কিন্তু অসমৰ নিচিনা মানুহ নহয়, বেলেগ ৰাজ্যৰ মানুহবোৰ বহুত বেলেগ, বহুত তেওঁলোকে বহুত ক্ৰিটিকেল হয়। একমাত্ৰ এখনে দেখা জীৱন আমাৰ অসমখন প্ৰতিজন মানুহে ইমান সহজ হয়, কিন্তু বাকীবিলাক অলপ দিগদাৰ আমাৰ কাৰণে। তো সেইটো এটা অনুভৱ হৈছে মোৰ। যিয়ে নহওক এই গীতটি গাব লৈছোঁ, সকলোৱে সহযোগ কৰিব। Solote, nukla jote nukla, murga hote pardu, durga hote pardu, hodaye, tutman moram bogala, isi jai khapul hora gole. এখন ঘিরাতে বাঁধিল
গোটেই অসমত বিয়পাব লাগিব এই গীতটি, ঠিক আছে? জ্যোতিমন তকলে একেলগে অতি ৰঞ্জন এই আকাশে দেখা পায় ঘৰে আচলতে মোক লাজতে